বিৰাট গৰমত থাকাই টান হৈছে। কালিক লেগি ইটাকেইটাও নিবা থাকিল, কাৰোবাৰ এটা কালি ভাল হৈছিল আৰু দোকানৰ পৰা আহো আলু চব্জি মই লৈ পেলাই এপুনি কিনে ৰৈছো নে কি হলে ক'ত যা এই দোকানৰ পৰা আহো কি কৰিব যাবি? আলু আনবা কেই কেজি 2 কেজি কি কৰবি আনি খাবা খাই ফেলে কি কৰবি খাবা ভাগি ফেলে তুলো বুবক লৈ কোলা কথা কই ইয়াক জ্বলে ভাল নালাগিলে আৰু কোনোবা এটা আহে নেকি চাওঁ আছে। এই বিৰাট গৰমে মানে চকুৰ পৰা ওলাই আহৰ হয়। তই ফাইনেন্সৰ দোকানে ৰৈছো নে? মোক কালি ইটাকেইটা কৰি দিব লাগিছিলে। ইটা ইটা কৰা মানুহ নেকি? মই ফাইনেন্সৰ কাম কৰোঁ। একো নহয় দে ভাই, কৰি দিবি। ন মই ইটা কাম কৰিব নোৱাৰো ভাই। কিয় নোৱাৰা? কিবা আছে এইটো কওঁ। কিয় নোৱাৰা? কালি মই হেৰিত যাম। কোন জাগা? তোক ইমান ক'ব নোৱাৰো নহয়, মই কথা মই জোকে যাম। মোৰহে কথা মোক কিয় ক'ব নোৱাৰা? আৰু মই ইটা কৰা মানুহ নহয় না। তই কি বুলি ভাবিছ? তই কি কৰা মানে? মই ফাইনেন্সৰ কাম কৰোঁ। কি ফাইনেন্সৰ কাম? কি ফাইনেন্স বুজি নাপা নেকি? নাপাওতো। নাপাবো বকৰ হোৱা। বুৰ্বক মানে কি আৰু? কি বুৰ্বক মানে কি? তই পগলা নেকি? এতিয়া হ'ব দে, তই যা, এতিয়া কৰাব নোৱাৰা। মই নাযাওঁ। সুধি আছো। যা নাযাওঁ মই। এতিয়া কৰাব নোৱাৰা। ইটা কৰা মানুহ বুলি ভাবিছ? কিয় নাযা? পগলা হৈ আছ। কিয় নাযা? নেগা ভাল লাগিল জ্বলে পাইছি বেটা, এই ৰাস্তা দিয়ে নাহিয়ে কিজানি। আৰু এটা পালি ভাল আছিল। ফেবেলাটো হৰ পৰা আহো ভাই ঐ ঢেকালা কৈছো ক'ত যাবি? এই ফেবেলাটো বা আহো কিয় যা? ইমান কিতাপ লাগছিল দেখালে কি কৰবি কিতাপে? পঢ়ি পেলাই তই ক'ত যা? ক'ত যা? আহো চকু দিম তোমার কথা আছে নকয় ভাই বহুত ভাল লাগিলে ইহঁতক জ্বলে। আৰু অলপ টাইম বহৰৰ বতাহ দি আছে। কেনেকুৱা বহি আছে ইয়ে আগেদি কি বা কৰি নাই ইয়ে চাৱাই ভাল কথা। বাপ বাপ এনেকুৱা জ্বলোৱা মানুহ পোৱা নাই দেই। মই এই ফাৰ্ষ্ট পালোৱেই খাই। এই সেইফালে আকৌ কওক যাবা এই ইফালে যে এটা মানুহ এটা যি আছে কেৰপা তামাম জ্বলোৱে আকৌ খাই। কিয় এই মানুহটো কিয় এনেকুৱা? এনেকুৱা মানুহ কিন্তু মাৰি দিব পাৰি দেই ভাই। কি আলোচনা কৰি আছো এই কেৰপাৰ কথা আলোচনা কৰি আছো। বিৰাট জ্বলিছে আহোঁতে বাতি দি আইপাৰ হ'ব লাগে। তোকো জ্বলিছে? বিৰাট জ্বলিছে মোকো জ্বলিছে? মোকো জ্বলিছে? আমাৰ তিনিটা শেষ কৰি দিছো আজি। মানে এতিয়া কি কৰো কি নকৰো লাগছে। আমি তিনিটাইও একদিন ইয়াক জ্বলাব লাগিব কিন্তু হা। তই ঘৰত যা, তোৰ ঘৰত যা, মোৰ ঘৰত যাওঁ।